প্ৰথম আহিছোঁ তো নিউজত পাইকে তো মই আগতে আয়ুৰ্বেদিক দৰৱ চৰৱ খাইছিলোঁ খোৱাৰ পিছত আপোনাৰ অকণমান আৰাম পাইছিলোঁ খোৱাৰ পিছত আকৌ মানে মোৰ বাঢ়ি গ'ল বাঢ়ি যোৱাৰ পিছত মানে মই অন্য আৰু গাঁৱলীয়া দৰৱ চব খাইছিলোঁ মাৰ্কেটৰ পৰা খাইছিলোঁ তাৰপিছত আপোনাৰ ইয়াৰ পৰা খাইছিলোঁ পাছিঘাটৰ দৰৱটো মই 15 দিন 10 দিন খালোঁ 10 দিন খোৱাৰ পিছত আৰু মই মানে আপোনাৰ নিউজটো চোৱাৰ পিছত মই ইয়াত আপোনাৰ ওচৰত আহিছোঁ। আপোনাৰ কি কি প্ৰব্লেম হৈ আছে কওকচোন? প্ৰব্লেম মানে মই খোৱাটোৱে অশান্তি পাওঁ খালে মানে আপোনাৰ কাঁহটো উঠি যায় কাঁহটো উঠি যোৱাৰ পিছত আপোনাৰ মানে কিবা ভাত চাত লাগি থকাৰ নিচিনা লাগে আপোনাৰ খুব কাঁহটো উঠি থাকে মানে যেতিয়া তেতিয়া কাঁহটো অকণ উঠি থাকে কফটো পূৰা লাগি থাকে ডিঙিটোত তাৰপৰা হিপ গিলিলে বিষাই থাকে তাৰপিছত আপোনাৰ এনে খোৱা এই খাদ্যনলীটো ইয়াৰ পৰা ইয়ালৈকে বিষ হয় আৰু প্ৰথমটো আপোনাৰ ইয়াত হৈছিলে ফাৰ্ষ্ট টাইমটো ইয়াত হৈছিলে মুখত তাৰপিছত মাজত এটা গুটি ওলাই গ'ল আৰু এই বিষটো মানে ওপৰৰ পৰা বিষটো কমি আহিলে ইয়ালৈকে বেছি আহি গ'ল অহাৰ পিছত এতিয়া কাণ চান গোটেই বিষ হয় আৰু খোৱা বোৱাটোৱে অশান্তি হয় ইমানেই কথা আৰু টেষ্ট কি ওলাইছিলে টেষ্টটো আপোনাৰ 2-3 বাৰ ওলাইছিলে এই 10 দিন 15 দিনৰ মূৰত অকণমান ওলাই আকৌ নাইকিয়া হৈ যায় আৰু লাষ্ট টাইম আপোনাৰ আজি 25 দিনৰ আগতে এবাৰ অকণমান মৰা তেজ ওলাইছিলে তাৰপৰা আৰু নাই ওলোৱা। ঠিক আছে হ'ব আপুনি আমাৰ ওচৰত আপোনালোকে আজি প্ৰথম আহিছে আপুনি ক্ৰছটো ক্লিয়াৰ কৰিব আৰু লগতে আপুনি কিছুমান খোৱা বোৱাও নৰ্মেল ৰাখিব লাগিব আপোনাৰ যিহেতু প্ৰথম অৱস্থাত যদি আপুনি 8-12-2021 যদি অহাহেঁতেন আপোনাৰ 3 মাহ মানত মানে খতম জনি মৰিলেহেঁতেন সম্পূৰ্ণ আপুনি আৰোগ্য আৰু সুস্থ হ'লহেঁতেন অকণমান আপোনাৰ লেট হ'ল তথাপিতো আপুনি এতিয়া ছেকেণ্ড ষ্টেজত আছে বাৰু ভাল হ'ব আমি আশা কৰিছোঁ ধন্যবাদ।